হেল্ল' বন্ধু বান্ধৱীসকল, স্বাধীনতা দিৱস নিশ্চয়ই কাষ চাপি আহিছে আৰু এই স্বাধীনতা দিৱসত আপোনালোকলৈ লৈ আহিছোঁ কেইটামান ধুনীয়া ধুনীয়া শুভেচ্ছাবাণী আৰু গ্ৰিটিংছ কাৰ্ড। গতিকে আপোনালোকে দেৰি নকৰি অ'পেন কৰক ক্ৰম ব্ৰাউজাৰ আৰু টাইপ কৰক ইণ্ডিপেণ্ডেন্স ডে উইচেছ 2022 ইন আছামিজ। আৰু অ'পেন কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত একেবাৰে ওপৰত আপোনালোকে দেখিবলৈ পাইছে স্বাধীনতা দিৱসৰ শুভেচ্ছাবাণী 2022 ইণ্ডিপেণ্ডেন্স ডে উইচেছ হেপী ইণ্ডিপেণ্ডেন্স ডে উইচেছ 2022 আৰু ওপৰত দেখিবলৈ পাইছে আছামিজ 4GHD.in। সেইটো আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত অলপ সময় ৱেইট কৰিব, পেজখন লোড হ'বলৈ দিব আৰু ইয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাব ধুনীয়া ধুনীয়া ফটো, স্বাধীনতা দিৱসৰ ধুনীয়া ধুনীয়া ফটো আৰু স্বাধীনতা দিৱসৰ বাবে প্ৰস্তুত কৰা ধুনীয়া ধুনীয়া কিছুমান শুভেচ্ছাবাণী। আৰু এই শুভেচ্ছাবাণীবোৰ আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট ফেচবুক, হোৱাটছআপ নাইবা টেলিগ্ৰামত বা আপোনালোকে কপি কৰিও শ্বেয়াৰ কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে তললৈ আহিব, স্ক্ৰল ডাউন কৰিব আৰু ইয়াত গিফ্ট দিয়া আছে GIF, সেইবিলাক আপোনালোকে ডাউনলোড কৰি ফ্ৰেণ্ডছলৈ শ্বেয়াৰ কৰিব পাৰিব। আৰু আপোনালোকে যদি আপোনাৰ নামটো লিখি ধুনীয়া নামটো লিখি ফ্ৰেণ্ডছলৈ যদি শ্বেয়াৰ কৰিব বিচাৰে, চেণ্ড কৰিব বিচাৰে, তেন্তে ক্লিক হিয়েৰ টু উইচ 15 আগষ্ট 2022 তাত ক্লিক কৰিব আৰু ইয়াত আপোনাৰ ধুনীয়া নামটো লিখি ল'ব, ইয়'ৰ নেম, ৰাইট ইয়'ৰ নেম, আৰু ইয়াত অ'কে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ নামটো ওপৰত জিলিকি থাকিব আৰু ইয়াত আমি কিছুমান গিফ্ট দিছোঁ আৰু এটা গান দিছোঁ। ইয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব আৰু তলত দেখিবলৈ পাব 3 বৰণীয়া জাতীয় পতাকা আৰু বহুত জনগণ মন সকলোবিলাক লিখা আছে আৰু একেবাৰে তলত দেখিবলৈ পাব ফেচবুক শ্বেয়াৰ আৰু হোৱাটছআপ শ্বেয়াৰ। ইয়াৰ পৰা আপোনালোকে ডাইৰেক্ট আপোনাৰ ধুনীয়া নামটো লিখি হোৱাটছআপ বা ফেচবুকত আপোনালোকৰ বন্ধুলৈ শ্বেয়াৰ কৰিব পাৰিব। শেষত সকলোলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জয় হিন্দ, জয় আই অসম, বন্দে মাতৰম।